Good morning, guys. So, guys, welcome to back my YouTube channel. So, guys, আজি নতুন ব্লগত আকৌ এবাৰ স্বাগতম জনালোঁ আপোনালোকক। তো গাইজ জাষ্ট হৈ উঠিছোঁ, মুখ চুখ ধুই মেলি হৈ গ'ল, চাহ তাহ খালোঁ, খানা চানা খোৱা নাই, বছ খানা খাম এতিয়া। আৰু মই অলপ গা চা ধুই কিনে অলপ টাউনলৈ ওলাই যাওঁ, কাম এটা আছে। তো বলক অলপ আগলৈ যাওঁ, ভিডিঅ'টো আগলৈ দেখাওঁ, মই ৰেডি হৈ লওঁ, ভাত চাত খাই লওঁ। তো গাইজ মাজতে আপোনালোকৰ কি খবৰ সেইটো কমেণ্ট কৰি জনাই দিব। বৰ্তমান মোৰ ভালেই, আপোনালোকৰ জনাই দিব কমেণ্ট কৰি দেই। আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে চাই যাব, আৰু ভিডিঅ'টো অলপ ভাল লাগে তো লাইক কৰি দিব। আৰু গাইজ যদি নতুনকৈ চেনেলত আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ ছাপোৰ্টৰ মানে মোক অলপ প্ৰয়োজন আছে, যিয়ে নেকি আপোনালোকে যদি ছাপোৰ্ট নকৰে তো মই একো এটা হ'ব নোৱাৰে, সেইটো কাৰণে আপোনালোকৰ ছাপোৰ্ট লাগে। চ' গাইজ আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি। তো গাইজ বলক ময়ো ৰেডি হৈ লওঁ, ভাত চাত খাই লওঁ, তাৰপিছত ওলাওঁগৈ অলপ টাউন ফালে। তো বলক ভিডিঅ'টো অলপমান আগবঢ়াওঁ, তেতিয়ালৈকে ব্ৰেক অলপ লৈছোঁ। তো গাইজ ফাইনেলি মই হৈ গ'লোঁ ৰেডি, মুখ চুখ ধুই মেলি খানা চানা খাই মেলি গা চা ধুই মেলি কাপোৰ কানি পিন্ধি মেলি মই ওলাই গ'লোঁ টাউনলৈ যাবলৈ। এতিয়া অলপমান খালি ৱেইট কৰিব লাগিব, যিয়ে নেকি আমাৰ এইফালে অলপ বৰষুণ দি আছে। চ' বৰষুণ দি আছে মানে ইমানো বেছি নহয়, অলপ অলপ দি আছে। চ' ৰাস্তাও বোকা হৈ আছে, অলপ মানে বেছি দূৰ নহয়, অলপমান ওলাবৰ কাৰণে বোকা হৈ আছে, বাকী ফালে ঠিক আছে। তো তাকে অলপ বৰষুণটো ৰখি লওঁ, ছাতি লৈও যাব পাৰোঁ, কিন্তু আকৌ ছাতি লোৱা লাজ লাগে নহয়, মোক ছোৱালী যেন লাগে। সেইটো কাৰণে মানে ছাতি লোৱা নিয়মটো মোৰ মতে যে মানে মোৰ ভিতৰত যে এই ছাতি বাতি লোৱা নিয়মটো মোৰ ওচৰত নাই মানে। চ' সেইটো কাৰণে মই ছাতি লৈ নাযাওঁ, লাগিলে মই বৰষুণ দিলে ৰখি দিওঁ অলপ। তো আজিও সেইটোৱে কৰিম, বৰষুণ দি আছে তো অলপ ৰখি দিওঁ, বৰষুণটো এৰাৰ পিছত আকৌ ওলাই যাম, তেতিয়া ভিডিঅ'ত দেখাই আছোঁ। চ' ফাইনেলি গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু যিহে নেকি অলপ অলপ বৰষুণ দি আছে, এইটো কাৰণে মানে ইয়াক লগ ধৰিলোঁ যে ব্ৰিজলৈকে মোক ছাতি লৈ থৈ আহিবি ব'ল বুলি। কিমান ৰখি থাকিম বৰষুণক, এৰিবলৈ নামেই নলয় কেলা। চব ইয়াকে লৈ যাওঁ, চাইছে মদাহীটো ভাঙোৱাও হয়, চব হয় দেই, কৈ দিছোঁ ভালকৈ চাই ল'বি। আৰু ব'লক ব্ৰিজলৈকে যাওঁ, দেখাই আছোঁ। ফাইনেলি টাউনলৈ আহি পাই গ'লোঁ, আৰু আপোনালোকক কৈছিলোঁ যেতিয়া মই টাউনলৈ আহিম বুলি কৈছিলোঁ, কামত আহিম বুলি কৈছিলোঁ, তো এইটোৱে কাম আৰু দেখিছে। এটা আমাৰ দোকান হয়, আমাৰ নহয়, আমাক জাষ্ট থৈছে চেলছমেন কাৰণে, হয়নে? এটা আমাৰ মালিকৰ দোকান, এতিয়া আমি কাম কৰিম। হয়, এইটো এনেকুৱা কবি আকৌ, এনেকুৱা কবি আকৌ। তো গাইজ ইয়াতে থাকোঁ, মই দেখাই দিছোঁ দোকানটো। চালে দোকানটো আমাৰ। তো গাইজ যদি চেণ্ডেল লাগে আপোনালোকক, কেতিয়াবা যদি মৰাণ টাউনলৈ আহি পায়, তেতিয়া আমাৰ দোকানত নিশ্চয় সোমাব। কি নাম আছিল দোকানখন? কানহাই মেনশ্যন। তো এই কানহাই মেনশ্যনত সোমাই কিনে চেণ্ডেল লৈ যাব, সদায় সদায় অফাৰ আহি থাকে। অফাৰ পাব, 200 টকাৰ চেণ্ডেল পাব, আৰু কি লাগে আপোনাৰ? 1 ইয়াৰ্ছ গেৰেণ্টি দিব। তাৰপিছত আকৌ যদি মাজতে কিবা হয় তেতিয়া ৰিপ্লেচমেণ্টৰ কাৰণে দিয়া যায় বা এক্সচেঞ্জ হয়। তো গাইজ ইয়াতকৈ আৰু কিবা লাগে জানো আপোনালোকক? যদি লাগে তেতিয়াহ'লে আহি চাব এবাৰ দোকানটোত, যদি ভাল লাগে আমাৰ চেণ্ডেলবোৰ তেতিয়া লৈ যাব। আৰু গাইজ আমাৰ ভিডিঅ' যদি চাই আছে, যদি ভাল লাগে, মাল এটা আহিছে এইটো চাই লওক, এই জহনীয়ে দিছিলে জৰ্ডেনৰ মাল। আপোনালোকে যদি পিন্ধি পোৱা নাই, এই পিন্ধি আছে, এইটো চাই লওক, পিন্ধি আছে, পিন্ধি আছে। তো গাইজ চাইছে আপোনালোকে ভিডিঅ'টো, ভাল লাগিছে যদি লাইক এটা কৰি দিব, যদি ভাল লাগিছে লাইক এটা কৰি দিব। নতুনকৈ চেনেলত যদি আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, বেল আইকন প্ৰেছ কৰি থৈ যাব, যাতে কি আমাৰ নতুন ভিডিঅ' আপলোড কৰাৰ সময়ত আপোনালোকে নটিফিকেশ্যন পাই যাব আমাৰ নতুন নতুন ভিডিঅ' লৈ। তেতিয়াহ'লে গাইজ ব'লক আগলৈ দেখাই আছোঁ আৰু কি কি পাৰোঁ। অ' দাদা ভালকৈ লগাইছা? লগোৱা লগোৱা, মোৰ ঘৰতো আছে, লগাই দিবাচোন দেই। মোৰ ঘৰতো আছে, লগাই দিবা দেই। হে টিং লগাব জানা? কিমান লাগে? 2 টকা?
চলে না ভাইটি কি ৰ'ব চলে আৰু বেটি মোৰ 3 টকা দিব হাজিৰা কামটো বেছি হ'ল কম কৰ কেনেকৈ কম কৰিম তই পুৰা দিনটো যাম মই 8টা বজাত যাম কাম কৰিবলৈ দিনটো মই লগাম আৰে দিনটোত মই অকল দিনটোৰ কথা কৈছোঁ 12 ঘণ্টা থাকে থাকে ন তো মই তোক 2 টকা কৰি দিছোঁ 1 আৰু 2 মিলালে 12 ঘণ্টা হ'ল নে তো সেইটো কাৰণে 2 টকা ল'বি হাজিৰাটো দিব 2 টকা দিব হ'ব 2 টকা বুলি ক'লোৱে আকৌ 12 ঘণ্টা 2 টকা নিদিওঁ মই বেছি ঠিক আছে হ'ব একো তো গাইজ ফাইনেলি মোৰ ঘৰত টিং লগাম আৰু হাজিৰা দিম ইয়াক মই 2 টকা ঐ 2 টকা ল'বি নে কেনেকুৱা বান্দৰৰ নিচিনা তেতিয়া মাৰিলে 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 মাৰ কেনেকুৱা পইচা চাব ভেকুলী নিচিনা জঁপিয়াই আছে মানে আধা আধি ভেকুলী হয় দেই হয়নে চাই লওক মিছাকৈ কৈছোঁ যদি চাই লওক হাই গাইজ কথা এটা মনত পৰিলে মানে কি হ'ল দেই ছোৱালী এজনী চাইছিলে মই নহয় ই চাইছিলে মই মোক কৈছিলে প্ৰপ'জ মাৰিছিলোঁ একচেপ্ট কৰিলে বুলি তই কৈছিলে ন মই আকৌ কি কৰিলোঁ নহয় ছোৱালীজনীকে ডাইৰেক্ট সুধি দিলোঁ যে ই তোমাক প্ৰপ'জ মাৰিছিলে একচেপ্ট কৰিলে নি কি বুলি ক'লে শুনিবা নেকি কি বুলি ক'লে শুনিব নেকি আপোনালোকে কওকচোন মই ক'লোঁ ভাই কি বুলি কৈছিলে এই তাকে মই কৈছিলোঁ মই ইয়াক ক'লোঁ ছোৱালী দুটা আহিছিলে তাৰপৰা আমি বুধবাৰ ভাত খুলিছিলোঁ ই ক'লে মোৰ নম্বৰটো লাগে ছোৱালী মইতো ঠিক আছে মই নম্বৰটো দি দিম একো নাই দেখা কৰি আছে তেওঁ মই ক'লোঁ মই নম্বৰটো দি দিম একো নাই কাৰণ কিবা দিব লাগিব ই ক'লে মোৰ ঠিক আছে মই দি দিম তেওঁ মই গ'লোঁ ইয়াৰ ফোনটো লৈ তেওঁ ছোৱালীকেইটা নাপালে পলাই গ'ল ইয়াক চাই নম্বৰো নিলে ই ভকুৱা গৈছে ই পগলা গৈছে আকৌ কালি দিন নাহিলে সি উল্টাই ক'লে মোক আপোনালোকে শুনিলে নহয় শুনিলোঁ নিশ্চয় গম পাইছে কেনেকুৱা ধৰণৰ মানুহ চ' গাইজ কোনোবা যদি ছিংগল ছোৱালী আছে নিশ্চয় কমেণ্ট কৰি জনাবচোন মোৰ কাৰণে নহয় ইয়াৰ কাৰণে ভাল ছোৱালী বহুত ভাল ল'ৰা হয় দিনটোত গুটখা খায় মাল খায় চব খায় সেইটো শুনিলে নিজেও কৈছে মই একো বেয়া কোৱা নাই নিজেও কৈছে ফাইনেলি কমেণ্ট কৰি জনাব যে ইয়াৰ কাৰণে কোন পাৰফেক্ট গাৰ্ল আছে লাগে নাই ছোৱালী মোৰতো লাগে ক'লোঁ তোমাক লাগে নেকি এইটো কোৱা তো গাইজ ইয়াৰ কাৰণে এজনী ফুটি যাব দেই কমচে কম আমি বোৱাৰী বুলি ক'ব পাৰোঁ বোৱাৰী কৈ গৈ পিছত যদি আমি পলুৱাই লৈ গ'লো একো আপত্তি নাই পলাই গ'লে মই গৰম পেটত দিম দুটা উদামখন মাৰিম ইয়াৰ দেহা চাই লাগিছে নেকি আমাক পিটিব পাৰিব আপোনালোকে ক'বচোন দেহা চাই লাগিছে আমাক পিটিব পাৰিব দেহা চাই লাগিছে ভালকৈ চাই লওক কালি পৰহি ল'ৰা কটীয়া বডি দেখা দেই এইটো বডি কিমান আছে বডি দেখা চাব নেকি চাই লওক বডি এই আমাৰ মালিক দেখা দিয়ক এই আমাৰ মেইন মালিক কি বুলি ক'ম আৰু বলক ভিডিঅ'টোকে চাই আছোঁ বলক অলপ বাহিৰ ফালে গৈ আমাৰ মৰাণ টাউন দেখাই আছোঁ সেইটো চাওক মোৰ এই ফটোৱামী লগৰটো গৈ আছে ত' মই এইখন দোকানতে থাকোঁ এই বাহিৰতো চেণ্ডেল লাগি আছে চেণ্ডেলৰ দোকান বুলি ক'লে চেণ্ডেল দোকানেই হয় হয়নে ত' চেণ্ডেল লাগি আছে ত' বলক বাহিৰলৈ গৈ আছোঁ মানে কি হ'ল যে গাইজ ৰাতি হৈ গ'ল নহয় ৰাতি হ'লে আৰু ভিডিঅ' ইমান ক্লিয়াৰ নাহে যে আইফোন নহয় যে আমাৰ ত' গাইজ এয়া আমাৰ মৰাণ টাউন কেতিয়াবা আহে যদি আমাক কণ্টেক্ট কৰিব নিশ্চয় পাব আৰু আমাৰ এই যোন কানাই মেনশ্যন বুলি কোৱা হয় জুম কৰি দিছোঁ বাৰু অ' ভাই ক্লিয়াৰ অহা নাই চৰি বাহিৰলৈ আহিলোঁ আপোনালোকক আমাৰ মৰাণ টাউন দেখাবলৈ কাৰণে ত' মৰাণ টাউন দেখিলে আপোনালোকে মানে ফুল মৰাণ টাউন দেখুওৱা নাই এদিন আপোনালোকক গোটেই ঘূৰি মৰাণ টাউন দেখাই দিম বৰ্তমান আমি আছোঁ এতিয়া হনুমান মন্দিৰ ন এইটো হনুমান মন্দিৰৰ ওচৰতে মানে দোকানখন এই মন্দিৰখন দেখিব পাৰিছে আপোনালোকে পিছফালে এইটো তাত কিবা ভাজন হৈ আছে চাগে পূজা কৰি আছে তাকে আৰু বলক আগলৈ দেখাই আছোঁ দোকান চোকান বন্ধ কৰি ঘৰলৈ যাবলৈ হ'ব আৰু আধা ঘণ্টা আছে কেইটা বাজিলে 7:18 হৈ গ'ল আধা ঘণ্টা আছে দোকান চোকান বন্ধ কৰি ঘৰলৈ যাম ঘৰত গৈ লগ পাই আছোঁ আকৌ এবাৰ
তেতিয়ালৈকে গাইজ কিমান ব্ৰেক লৈছে